আস্তা মাজতো পোৱা জেৱা কচিং কি জেৱা কোচিং মানে আস্তা মাজত যে বগা আচ পাই দিয়ে যে তাত যদি খোজকাঢ়ি ভৰিটো দি দিছে এফালকে সেফালকে যেন জগাতে উঠিব ও জেব্ৰা ক্ৰছিং সেইটো কচিঙৰ কথা কৈছো সেইটোতো আমাৰ ইয়াতো আছে কিন্তু ইয়াৰ মানুহে সেইটো নিয়ম মানিছে তাৰপিছত আপুনি যে খোজকাঢ়ি গৈ আছে পিছে পিছে গাড়ী গৈছে আপোনাক হৰ্ণ এটা নামাৰিছে হাসানি আকৌ বস্তু য'ত ত'ত কোনো নেপেলাইছে কোনো লেতেৰা নকৰিছে কোনো কাজিয়া নকৰিছে চব মিলি জুলি আছে ভূটানত গৈ একবাৰে বুটিয়া হৈ গৈছা ক'ত ভুটীয়া হৈছে মই নিজকে আগতকে অকণ খহে পাইছো তোৰ বেটা আমি ভূটানৰ বুটিয়া মানুহৰ কথা কৈছো ভূটানৰ কথা কৈছি তাত গৈ আমরা ফাউরি গেছা ন কিয় বা খাইতেছে বাইদেউ নাচি এইটা ডং করে চাও আচ্ছা এইসব বাদ দে ভূটানৰ মানুহৰ লগত কি ভাষাত কথা পাতিছা ভাষা মই এইকেইদিন যে ভূটানত আছো মই হাঁচিটো কাহটো আৰু হাঁহিটোহে মাৰি আছো ইমান কেইদিন হাসি হাসিয়ে পাৰ কৰি দিছা কোনে কৈ বুজি নাপাইছে তোৰ বেটা দুইটামান ভাষাই কি আহিব পাৰা নাই দুটামান শিকিছো সেইটোৱে কামটো চলাই দিছো আৰু কি কি শিকিছা কচোন আছো জানি তুই নাচা এই জানি আছোতো নাচিছো আছো মানে দাদা আছো আচ্ছা দাদা আৰু এটা হৈছে কুজু জাংপলা মানে নমস্কাৰ ছাৰ কুজু জাংপলা হাসাওনি আপোনাৰ হ'ব হাসানি তোৰ বেটা ই আমাক চাগে বেলেগ শিকাই আছে ন সেইকাৰণে বেয়া পাইছো ভূটানৰ মানুহতকে আপোনালোকৰ বিশ্বাস বহুত কম আছে